নমস্কাৰ, নিউজ ৱাইবৰ সমূহ দৰ্শকক স্বাগতম জনাই আগবঢ়াইছোঁ দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। অপহৃত কুইপৰ 2 বিষয়াৰ মুক্তিৰ বিনিময়ত আলফা স্বাধীনক কোনো প্ৰতিশ্ৰুতি প্ৰদান কৰা নাই কুইপে। প্ৰতিষ্ঠানটোৰ গুৰুগ্ৰামস্থিত কাৰ্যালয়ৰ উচ্চপদস্থ বিষয়া তথা চিফ ফাইনেন্সিয়েল অফিচাৰ হিচাপে কৰ্মৰত সৌম্যশ্ৰীকান্তে কুইপৰ 2 অপহৃত বিষয়া গগৈ আৰু ৰামৰ মুক্তিৰ বিনিময়ত কোনো মুক্তিপণ পৰিশোধ কৰা নাই বুলিও স্পষ্ট কৰি দিয়ে। আৰু তেওঁ কয় যে বিভিন্ন সময়ত 2 অপহৃত ব্যক্তিৰ বিভ্ৰান্তিকৰ বাতৰি আহিছিল। আমি কোনো মুক্তিপণ পৰিশোধ কৰা নাই। আলোচনা চলাই যোৱাত আমি আগ্ৰহী আৰু এতিয়াও আমি মানৱীয়তাৰ খাতিৰত 2কে মুক্তি দিবলৈ অনুৰোধ জনাইছোঁ বুলি ক'লে। 6 মাৰ্চৰ ভিতৰত আনুষ্ঠানিকভাৱে ঘোষণা হ'ব কংগ্ৰেছৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা। অহাকাইলৈ পুৱা 11 বজাত প্ৰদেশ কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ বৈঠক অনুষ্ঠিত হ'ব। স্ক্ৰিনিং কমিটিৰ বৈঠকতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে কৰোনা ভেকচিন দিয়াৰ সময়ত নাৰ্ছক প্ৰশ্ন কৰিছিল, পশুক দিয়া বেজী ব্যৱহাৰ কৰা হৈছে নেকি? এই কথাটো বৰ্তমান ভাইৰেল হৈ পৰিছে। আৰু মাৰ্চৰ 1 তাৰিখৰ পৰা 60 বছৰৰ ঊৰ্ধৰ আৰু 45 বছৰৰ ওপৰৰ ৰোগাক্ৰান্ত লোকক কৰোনা প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাৰ্চৰ প্ৰথম দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক'ভিড-19ৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰিছে। পুৱাই অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স চমুকৈ এইমছত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিষেধক ল'বলৈ ধৰোঁতেই এক আমোদজনক ঘটনা ঘটে। চিষ্টাৰে প্ৰতিষেধকৰ বেজীটো দিবলৈ ধৰোঁতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে, এইটো পশুক দিয়া বেজী নহয়তো? প্ৰধানমন্ত্ৰীৰ এনে প্ৰশ্নত অপ্ৰস্তুত নিবেদিতাই উত্তৰ দিয়ে, নহয়। এইবাৰ প্ৰধানমন্ত্ৰীয়ে কয়, ৰাজনৈতিক নেতাৰ ছাল ডাঠ বুলি ধৰা হয় কাৰণে সুধি ল'লোঁ। প্ৰধানমন্ত্ৰীৰ এনে ৰসিক মন্তব্যত হাঁহি ৰখাব নোৱাৰিলে কোঠাত উপস্থিত থকা লোকসকলে। দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছৰ আজিৰ সংস্কৰণত প্ৰকাশ পাইছে আমোদজনক ঘটনা। দুদিনীয়া ভ্ৰমণসূচীৰে 1 মাৰ্চত অসমত উপস্থিত হৈছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী। ভ্ৰমণৰ দ্বিতীয় দিনা নেত্ৰীগৰাকীয়ে বিশ্বনাথৰ চাহ শ্ৰমিকসকলৰ লগত মত বিনিময় কৰে। তাৰ পিছতেই তেজপুৰত এক বিশাল জনসভা সম্বোধন কৰে। ইয়াৰ মাজতে প্ৰিয়ংকা গান্ধীয়ে 5টা গেৰাণ্টিৰ কথা উল্লেখ কৰে। লগতে কয় যে এই 5টা গেৰাণ্টি অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ আহিলে পূৰণ কৰা হ'ব। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ব্যক্ত কৰা 5টা গেৰাণ্টি মই আপোনালোকক শুনাবলৈ যত্ন কৰিছোঁ। 1 নম্বৰ, আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ আহিলে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰা হ'ব। 2 নম্বৰ, আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ হ'লে বিজুলীৰ 200 ইউনিট ফ্ৰী কৰি দিয়া হ'ব। 3 নম্বৰ, গৃহিণীসকলৰ প্ৰতি মাহে গৃহিণী সন্মানৰ অৰ্থত 2000 টকাকৈ প্ৰদান কৰা হ'ব। চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি 365 টকালৈ বৃদ্ধি কৰা হ'ব। আৰু 5 নম্বৰ গেৰাণ্টিটো হৈছে কংগ্ৰেছ চৰকাৰ আহিলে 5 লাখ চৰকাৰী চাকৰি অসমত প্ৰদান কৰা হ'ব। তেজপুৰত হোৱা বিশাল জনসভাত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে এই 5টা গেৰাণ্টি অহা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ চৰকাৰ আহিলে পূৰণ কৰা হ'ব বুলি ভাষ্য প্ৰদান কৰে। কৃষক মন্ত্ৰী অখিল গগৈয়ে অসমৰ বিজেপি বিৰোধী ৰাজনৈতিক দলসমূহক উদ্দেশ্যি লিখা এখন চিঠি আজি পাঠ কৰে ৰাইজৰ দলৰ কাৰ্যবাহী সভাপতি ভাস্পতি শইকীয়াই। কাৰাৰুদ্ধ কৃষক সংগ্ৰামী নেতা গগৈয়ে মতগৰ্ভিতাৰ সলনি জনগণৰ কল্যাণৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ বিৰুদ্ধে বিৰোধী দলবোৰৰ এজন উমৈহতীয়া প্ৰাৰ্থী থিয় কৰোৱাৰ পোষকতা কৰে। প্ৰয়োজন হ'লে অখিল গগৈয়ে নিজে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলিও এই চিঠিখনৰ জৰিয়তে স্পষ্টকৈ উল্লেখ কৰে। সমাগত বিধানসভা নিৰ্বাচন। ইয়াৰ মাজতে সোমবাৰে GMCHত অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত বৈঠক অনুষ্ঠিত হয়। আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে এই কথা স্পষ্ট কৰি দিছে যে অতি কম সময়ৰ ভিতৰতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অসমত আহি উপস্থিত হ'বহি।
তেওঁ কয় যে এজেপি আৰু ৰাইজৰ দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰেক্টিকেল পৰীক্ষাৰ সূচী ঘোষণা কৰিছে মাধ্যমিক শিক্ষা সংসদ চমুকৈ ছেবাই ঘোষণা কৰা সূচী অনুসৰি অহা 4 আৰু 5 মাৰ্চত অনুষ্ঠিত হ'ব এই প্ৰেক্টিকেল পৰীক্ষাসমূহ। ছেবাই ঘোষণা কৰা অনুসৰি বৰ্ডৰ অধীনৰ 27টা বিষয়ৰ ভিতৰত 14টা বিষয়ৰ প্ৰেক্টিকেল পৰীক্ষা ৰাতিপুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব পৰীক্ষা কেন্দ্ৰসমূহত। পৰীক্ষাৰ্থীৰ এডমিট কাৰ্ডসমূহ প্ৰতিটো পৰীক্ষা কেন্দ্ৰলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। আনহাতে পৰীক্ষা বহী আৰু পৰীক্ষাৰ অন্যান্য গোপনীয় তথ্য যাৱতীয় সামগ্ৰীসমূহ বিধানসভা নিৰ্বাচনৰ পিছতহে পৰীক্ষা কেন্দ্ৰসমূহলৈ প্ৰেৰণ কৰা হ'ব বুলি ছেবাৰ সূত্ৰই জনাইছে। উল্লেখ্য যে ছেবাই ইতিপূৰ্বে 2021 বৰ্ষৰ মেট্ৰিক আৰু হাই মাদ্ৰাছাৰ পৰীক্ষা অহা 11 মে'ৰ পৰা আৰম্ভ হ'ব বুলি ঘোষণা কৰিছিল। পোষ্টেল বেলেট সন্দৰ্ভত আজি ৰাজ্যিক নিৰ্বাচন আয়ুক্ত নীতিন খাড়ে জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰি কয় যে 3টা বিশেষ পৰ্যায়ৰ লোকৰ ক্ষেত্ৰত এইবাৰ পোষ্টেল বেলেটৰ সুবিধা থাকিব। সেই অনুসৰি 80 বছৰৰ ঊৰ্ধ্বৰ লোকৰ বাবে পোষ্টেল বেলেটৰ সুবিধা প্ৰদান কৰা হ'ব। সেইদৰে ক'ভিড-19ত আক্ৰান্ত লোককো এই সুবিধা দিয়া হ'ব। তেওঁ লগতে কয় যে বিশেষভাৱে সক্ষম লোকসকলেও পোষ্টেল বেলেটৰ জৰিয়তে ভোট দিয়াৰ সুবিধা লাভ কৰিব। পোষ্টেল বেলেটৰ সমগ্ৰ প্ৰক্ৰিয়াটো সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াই তদাৰক কৰিব। মাৰ্চৰ 1 তাৰিখৰ পৰা 60 বছৰৰ ঊৰ্ধ্বৰ আৰু 45 বছৰৰ ওপৰৰ ৰোগাক্ৰান্ত লোকক কৰোনা প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই 2 চৰ্ত পূৰণ কৰাসকলে প্ৰতিষেধক ল'বলৈ কোৱিন মোবাইল এপত নতুবা AK নামৰ ৱেবছাইটত পঞ্জীয়ন কৰাৰ নিয়ম। প্ৰথম দিনাই প্ৰায় 25 লক্ষ লোকে পঞ্জীয়ন কৰিছে আৰু প্ৰথম দিনা 1,46,000 লোকক কৰোনাৰ ভেকচিন প্ৰদান কৰা হয়। এইখিনিয়ে আছিল আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰ। ধন্যবাদ।